এই পৃথিৱীত বড়ো জাতিক বড়োফা নাম লোৱাৰ পৰা কোনোৱে আঁতৰি থাকিব বা আমাৰ জিভাক দিয়ে বন্ধ কৰি ৰাখিব সেইটো সম্ভৱ নহয়। আহি থকা 14 তাৰিখত জুনৰ 14 তাৰিখ শনিবাৰ পৰে তো আমাৰ এই ফাকিতিয়া গাঁৱৰ পোহৰাবাৰী ভিচিডিচি এই ডক্টৰ ভূপেন হাজৰিকা ৰংগমঞ্চত আমাৰ 37 নং ধনশ্ৰী কনষ্টিটুৱেঞ্চিৰ বুথ সন্মিলন হ'বলৈ গৈ আছে। আমাৰ 86 বুথ কমিটি আছে। প্ৰতিটো বুথৰ পৰা আমাৰ যি ফাৰ্ষ্ট ফেজ 40 জনীয়া আমাৰ প্ৰতিটো বুথৰ যি পাৰ্টি কৰ্মকৰ্তা তেখেতসকলৰ লগত আমাৰ বুথ সন্মিলন ইয়াতে অনুষ্ঠিত হ'ব। তাৰ কাৰণে আজি আমি ডক্টৰ ভূপেন হাজৰিকা ৰংগমঞ্চত আমাৰ সন্মানীয় TLCC চেয়াৰমেন যোগৰাম মছাহাৰী, ডিষ্ট্ৰিক্টৰ ওৱান অফ ছেক্ৰেটাৰী কৃষ্ণ শৰ্মা থাপলীয়া আৰু আমাৰ পোহৰাবাৰী ভিচিডিচি চেয়াৰমেন ৰাজীৱ ব্ৰহ্ম আৰু প্ৰাইমাৰী কমিটি আমাৰ ৰাতুল দৈমাৰী, চাৰাফত আলী আৰু আছাদুল্লাহ চাইদুৰ আমি একত্ৰিত হৈ এই মেছেজটো দিব বিচাৰিছোঁ যাতে আমাৰ ধনশ্ৰী সমষ্টিৰ যি 86 বুথ কমিটি আছে আৰু প্ৰতিটো বুথত আমাৰ ফেজ 1ত যিখিনি আমাৰ ফেমিলি ইকুইপড ফেমিলি ৱৰ্কাৰ্ছ আছে 40টা যি আমাৰ ৱৰ্কাৰ আছে 40 জনে আহিব লাগিব আৰু আমাৰ ইয়াত 3টা বজাৰ পৰা প্ৰগ্ৰামটো আৰম্ভ হ'ব। ইয়াত আমি আমাৰ যেটো বুথ সন্মিলন বৰ্তমান আমাৰ পাৰ্টি অনাৰেবল BTRC প্ৰমোদ বড়ো গ্ৰুপ এটা আৰু ৰাজ্যসভা MP ৰণবীৰ ছাৰৰ এটা গ্ৰুপ আমি ইয়াতে অনাৰেবল চিফ ছাৰ তেখেতকে ইনভাইট কৰিছি আৰু তেখেতে ইয়াত আহি উপস্থিত হ'ব। তাৰ কাৰণে আমি আপোনালোকক অনুৰোধ জনাইছোঁ আমাৰ যিমানখিনি কৰ্মকৰ্তা আছে আমাৰ ইয়াত আহিব লাগে আৰু ইয়াত আমি লগতে আমাৰ যি থলুৱা আমাৰ যি ট্ৰেডিশনেল ইয়াত জাতি জনগোষ্ঠী আছে তেখেতসকলৰ কালচাৰ আমি বড়ো কালচাৰ গ্ৰুপ বা ৰাজবংশী কালচাৰ গ্ৰুপ তেনেকৈ অসমীয়া আমাৰ বিহু কালচাৰ গ্ৰুপ আমি মাতিছোঁ। তেনেকৈ সুন্দৰকৈ আমি ইয়াতে এই বুথ সন্মিলন সভাখন আমি আয়োজন কৰিবলৈ গৈ আছে আৰু আজিৰ পৰা আমি কাম কাজ কৰিছোঁ। এইখিনি মেছেজ দিলোঁ। মই অনুৰোধ জনাইছোঁ ধনশ্ৰী সমষ্টিৰ সকলো আমাৰ বুথ কমিটি ফেজ 1ৰ 40 জন যি আছে সকলো দলিবলৈ আহি এই বুথ সন্মিলনখন যাতে সাকসেসফুল কৰি সেইটো অনুৰোধ জনাব। তো আমাৰ সেইদিনা 3টা সমষ্টিত হ'ব ৰৌতা আৰু 5 মে তাৰপিছত আৰু 13 তাৰিখত আমাৰ 2টা সমষ্টি আছে ভৈৰৱকুণ্ড ৰৈচিংগা। তো তেনেকৈ 40টা সমষ্টি পৰ্যায়ক্ৰমে বুথ সন্মিলন বেলেগ বেলেগ জায়গাতো হৈ আছে। আমাৰ 14 তাৰিখত ইয়াতে কৰা হ'ব। তো আমি ধনশ্ৰী সমষ্টি হিচাপে আমি ইয়াত MCLA আমি যোৱাবাৰ অলপ ভোটৰ কাৰণে হাৰিলোঁ। এইবাৰ এই দুখতে আমাৰ যিমানখিনি কৰ্মকৰ্তা যিখিনি জাতি জনগোষ্ঠী আমাৰ ইয়াতে আমি UPPL পাৰ্টি কৰিছোঁ মাইনৰিটি হওক গোৰ্খাই হওক ৰাজবংশী হওক আমাৰ অসমীয়া যিখিনি আমাৰ দলীয় নেতৃবৃন্দ আছে সকলোৱে দলে বলে লাগি ধনশ্ৰী আমি আজিৰ তাৰিখত পুৰা মানে যুদ্ধৰ কাৰণে ৰেডি কৰি থৈছোঁ। আমাৰ ৰাইজ আমাৰ ভোটাৰ আমাৰ সাপোৰ্টাৰ সুন্দৰকৈ ৰেডি হৈ আছে আৰু আমি আপোনালোকে জানে আমাৰ BTR যেটো সম্প্ৰচাৰিত হ'ল শোণিতপুৰ ডিষ্ট্ৰিক্ট বিশ্বনাথ ডিষ্ট্ৰিক্ট 2টা ডিষ্ট্ৰিক্টৰ 3টা সাব ডিভিজন গহপুৰ সাব ডিভিজন বিশ্বনাথ সাব ডিভিজন আৰু তেজপুৰ সাব ডিভিজন আমাৰ 3টাটো ডিষ্ট্ৰিক্ট কমিটিবিলাক হৈ গ'ল আৰু বুথ কমিটি গঠন সম্পূৰ্ণ হৈ আছে। আমি ভাগ্যৱান বুলি ক'ব লাগিব। আমি গহপুৰ সাব ডিভিজনৰ 16,000 ভোট বা তেনেকৈ 28টা আমি গাঁও পাবলৈ সক্ষম হৈছে আৰু দৰঙৰ পৰা বেকাৰ কাছ গাঁও এটা আমি পালোঁ তাতে 1323টা ভোট আছে। তো সেইখিনিৰ পৰাও আমি ভোট পাম বুলি আশা ৰাখিছোঁ আৰু ৰাইজৰ সহযোগিতাত বৰ্তমান যেটো এই ধনশ্ৰী সমষ্টি আমি 10 বছৰ ইয়াত MCLA পোৱা নাই ৰুলিং চৰকাৰৰ লগত
তো আগত বছৰত ৰবাৰ্ট নাৰ্জাৰী যেতিয়া বিকেবে ইয়াত চৰকাৰ গঠন কৰিলে ৰবাৰ্ট নাৰ্জাৰী ইয়াৰ পৰা মানে তেখেতে জিকি গৈছিল তথাপিও ৰাইজে চৰকাৰৰ লগত থাকিব পৰা নাই এইবাৰ আমি 2020 চনত ইয়াতে UPPL চৰকাৰ গঠন কৰিলে BPF ফ্ৰেছ মুছাহাৰী জিকি গ'ল এইবাৰো ৰাইজে চৰকাৰৰ লগত থাকিব পৰা নাই তো সমষ্টি বহুত পিছুৱাই গ'ল তাৰ কাৰণে ৰাইজে এইবাৰ মই ভাবো সঠিক ডিসিশন ল'ব তেখেতসকলে সঠিক নিৰ্ণয় ল'ব এবাৰ যেহেতু আহি থকা দিনত নিশ্চয় আমাৰ প্ৰমোদ বড়ো চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বতে আমি বিটিআৰত একত্ৰিতভাৱে আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছো আমি দিল্লীত বিচাৰো বিজেপি দিছপুৰত বিচাৰো বিজেপি কিন্তু আমাৰ যেটো এই বিটিআৰ বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপুৰ দীৰ্ঘদিন সংগ্ৰাম কৰি সকলো জাতি জনগোষ্ঠী বহুত কষ্ট পালে তো আমি চুক্তি কৰি আহিছো শান্তি চুক্তি ইয়াত কৰি শান্তি স্থাপন কৰিছো অল ৰাউণ্ড ডেভেলপমেন্ট এডুকেশনালি সোশিয়ালি আমি স্পোর্টস কালচার বাণিজ্য সকলো দিশতে প্ৰমোদ বড়োৰ নেতৃত্বত নতুন চিন্তাধাৰাৰে মাস্টাৰ প্লান কৰি কাম কৰি আছে বিভিন্ন আঁচনি লঞ্চ কৰিছে তো বৰ্তমান শান্তি আৰু আমূল পৰিৱৰ্তন আমি বিটিআৰত দেখিছো আৰু হেতু ৰাইজে যাতে নজৰ দি এই থকা দিনত UPPL পাৰ্টি শক্তিশালী কৰি তাকে মই অনুৰোধ জনাইছো হয় হেতু আৰু আমাৰ যেহেতু বৰ্তমান আমি বিজেপি লগত এলায়েন্স আছে গোটাই এলায়েন্সৰ যিখিনি ৰোড মেপ তৈয়াৰ কৰিব লাগে যিখিনি আমাৰ এই 40টা সমষ্টিত কাম-কাজ নিৰ্বাচনী কাম-কাজ চোৱা চিতা কৰিব লাগে তেনেকৈ কমিটি কৰা হৈছে আৰু শিৱসাগৰ সেইদিনাই যি CWC মিটিং সেইদিনা কমপ্লিট দলীয় যি পলিচি যিখিনি ৰোড মেপ তৈয়াৰ কৰিব লাগে আমাৰ বিটিআৰ পাৰ্টিৰ চেয়াৰম্যান প্ৰেসিডেন্ট প্ৰমোদ বড়োক অথৰাইজ কৰা হৈছে তো নিৰ্বাচনী এটা যুদ্ধত আপোনালোকে জানে দুটা পাৰ্টিয়ে যুদ্ধ লাগে তো কোনো পাৰ্টিও আমি হাৰিম বুলি আগতে নকয় তো নিজৰ ৰণকৌশল নিজৰ সৈন্য ঠিক কৰিব কাৰণে কামান অৰ্ডাৰ তেনেকৈ এইবিলাক থাকিবই তো বিজেপিয়ে নিজৰ দল শক্তিশালী কৰিব কাৰণে তেখেতসকলে পুলিচে লৈ দলীয় আৱাজ দলীয় স্লোগান সেইবিলাক ক'ব তো আমাৰো এনেকুৱা পুলিচে আছে কিন্তু আমি হেতু ভাবো আমি যেটো এলায়েন্স আছে সুন্দৰভাৱে এলায়েন্সৰ যি ৰিলিজন যি ধৰ্ম যি ডিসিপ্লিন হেতু বজাই ৰখাটো ভাল যদি আৱাজ দিলে আমি দিব পাৰো আমি শুনিছো মানে বড়োফাৰ নাম লৈ কোনিবা গাড়ী দখল কৰিব আহিলে আমি সাম কিবা কিবি শুনিছো তো এই পৃথিৱীত কোন শক্তিশালী নেতা আছে বড়ো জাতিক বড়ো পিতৃ বড়োফাৰ নাম লোৱাৰ পৰা বাধা দিব পাৰা বড়োফায়ে মাস্টাৰ প্লান কৰিছে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি বড়ো যিখিনি আমাৰ বড়ো সকল আছে একত্ৰিত কৰি তেখেতে সংগ্ৰাম আৰম্ভ কৰি আছিল এই জায়গা আপোনালোকে আগতে গম পাইছে আপোনালোকে জানে ৰাস্তা পদূলি কি অৱস্থা আছিল নহয় জানো অশান্তি আছিল ইয়াতে কিমান মানে সংগ্ৰাম কিমান মানে কনফ্লিক্ট হৈ গ'ল তো বড়োফাই যি ৰোড মেপ দেখাই দিছে এই সংগ্ৰাম যোগেদি আমি আজি BC BTC বিটিআৰ হৈছে আমি এটা সকলো জাতি জনগোষ্ঠীৰ কাৰণে পেকেজ আনি উন্নতি কৰিবলৈ আগবাঢ়িব পাৰিছো তো এনেকুৱা মাস্টাৰ প্লান কৰি আমাক একত্ৰিত কৰি এই অঞ্চলখন আগবঢ়াই লৈ যোৱা জাতিৰ পিতা তেখেতক যদি আমি নাম নলৱাকে চুপচাপ থাকিব লাগে আমি যদি আমাৰ মুখটো চিলাই মাৰি থাকিব লাগে এটো কেনেকৈ সম্ভৱ হ'ব তো তেনেহলে মই কওঁ বা আমি কওঁ কোনেও মহাত্মা গান্ধীৰ নাম ল'ব নোৱাৰিব আমাৰ গুৰুদেৱ কালীচৰণৰ নাম ল'ব নোৱাৰিব নহয় জানো আমাৰ শংকৰদেৱৰ নাম ল'ব নোৱাৰিব নহয় জানো তো হেতু আমি সহ্য কৰিব নোৱাৰো আৰু হেতু একচুয়ালি বেছি আমাক উত্তেজিত হে কৰা হ'ব হেতু সেইকাৰণে মই কৈছো কোনেও আমাক এই পৃথিৱীত বড়ো জাতিক বড়োফা নাম লোৱাৰ পৰা কোনোৱে আঁতৰি থাকিব বা আমাৰ জিভাক যে বন্ধ কৰি ৰাখিব হেতু সম্ভৱ নহয় কিছুদিন আগত